নমস্কাৰ অল কুইক নলেজ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অসমীয়া চিনেমা জগত বা চলচ্চিত্ৰৰ ওপৰত হ'ব পৰা কেইটামান সম্ভাৱনীয় প্ৰশ্ন লৈ আহিছোঁ। প্ৰথম প্ৰশ্ন হৈছে, প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? এ. ইন্দ্ৰমালতী, বি. জয়মতী, চি. মনুমতী, ডি. ৰূপহী। শুদ্ধ উত্তৰ হৈছে বি. জয়মতী। নেক্সট কুৱেশ্যন, জয়মতী চলচ্চিত্ৰই কিমান চনত মুক্তি লাভ কৰিছিল? এ. 1931 চনত, বি. 1932 চনত, চি. 1935 চনত, ডি. 1939 চনত। শুদ্ধ উত্তৰ হৈছে চি. 1935 চনত। নেক্সট কুৱেশ্যন, অসমত প্ৰতিষ্ঠিত প্ৰথমটো ষ্টুডিঅ'ৰ নাম কি? এ. NK প্ৰডাকশ্যন, বি. জ্যোতি চিত্ৰবন, চি. চিত্ৰবন, ডি. ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হৈছে চি. চিত্ৰবন। নেক্সট কুৱেশ্যন, ইন্দ্ৰমালতী ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? এ. 1935 চনত, বি. 1939 চনত, চি. 1940 চনত, ডি. 1929 চনত। শুদ্ধ উত্তৰ হৈছে বি. 1939 চনত। নেক্সট কুৱেশ্যন, মনুমতী ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? এ. 1953 চনত, বি. 1942 চনত, চি. 1943 চনত, ডি. 1941 চনত। শুদ্ধ উত্তৰ হৈছে ডি. 1941 চনত। নেক্সট কুৱেশ্যন, মনুমতী ছবিখনৰ পৰিচালক কোন আছিল? এ. কমল নাৰায়ণ চৌধুৰী, বি. ৰোহিণী বৰুৱা, চি. পাৰ্বতী প্ৰসাদ বৰুৱা, ডি. ভূপেন হাজৰিকা। শুদ্ধ উত্তৰ হৈছে বি. ৰোহিণী বৰুৱা। নেক্সট প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? এ. শকুন্তলা, বি. ভাইটি, চি. জয়মতী, ডি. ভাগ্য। শুদ্ধ উত্তৰ হৈছে বি. ভাইটি। নেক্সট কুৱেশ্যন, হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম কি? এ. মৰীচিকা, বি. বৃষ্টি, চি. ভাগ্য, ডি. অগ্নিস্নান। শুদ্ধ উত্তৰ হৈছে চি. ভাগ্য। নেক্সট কুৱেশ্যন, এৰাবাটৰ সুৰ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? এ. 1956 চনত, বি. 1950 চনত, চি. 1899 চনত, ডি. 1962 চনত। শুদ্ধ উত্তৰ হৈছে এ. 1956 চনত। নেক্সট কুৱেশ্যন, সংগীত নাটক একাডেমীৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া কোন? এ. জাহ্নু বৰুৱা, বি. আব্দুল মজিদ, চি. জুবিন গাৰ্গ, ডি. ভূপেন হাজৰিকা। শুদ্ধ উত্তৰ হৈছে ডি. ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, জাহ্নু বৰুৱাই কোনখন ছবিৰ বাবে শ্ৰেষ্ঠ পৰিৱেশ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল? এ. হালধীয়া চৰাই বাওধান খায়, বি. বনানী, চি. অনিৰ্বাণ, ডি. মুকুট। শুদ্ধ উত্তৰ হৈছে বি. বনানী। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম বঙালী কথাছবিখনৰ নাম কি? এ. মাহুত বন্ধুৰে, বি. দেৱদাস, চি. বনানী, ডি. কদমতলে কৃষ্ণ নাচে। শুদ্ধ উত্তৰ হৈছে এ. মাহুত বন্ধুৰে। নেক্সট কুৱেশ্যন, বড়ো ভাষাৰ প্ৰথমখন ছবি কি? এ. চুংগালি, বি. গদান মুগা, চি. আলয়াৰন, ডি. জিউনি চিমাং। শুদ্ধ উত্তৰ হৈছে চি. আলয়াৰন। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ধৰ্মমূলক ছবিখনৰ নাম কি? এ. পানেই জংকী, বি. নয়নমণি, চি. সতী বেউলা, ডি. চিকমিক বিজুলী। শুদ্ধ উত্তৰ হৈছে চি. সতী বেউলা। নেক্সট কুৱেশ্যন, দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবি কি? এ. ৰামধেনু, বি. বৃষ্টি, চি. শকুন্তলা, ডি. জয়মতী। শুদ্ধ উত্তৰ হৈছে বি. বৃষ্টি। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক।